নমস্কাৰ বন্ধুসকল, বলবৎ হ'ল এতিয়া সমগ্ৰ ভাৰতবৰ্ষত কাহ আৰু লগে লগে মানুহৰ মাজত আন্দোলনৰ ভাৱ দেখিবলৈ পোৱা গ'ল। তো এই কাহ আচলতে কি আৰু এই কাহ বলবৎ হোৱাৰ পৰা এতিয়া কি নিয়ম কাৰ্যকৰী হ'ব, আহক আজি তাৰ বিষয়ে আমি জানি লওঁ। বন্ধুসকল, কাহ মানে হ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। সহজ অৰ্থত ক'বলৈ গ'লে ধৰক এইখন এখন আইন হয়। এই আইন অহাৰ পিছৰে পৰা বা এতিয়াৰে পৰা পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বুদ্ধিষ্ট আৰু পাৰ্চী মানুহবোৰৰ বাবে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ৰাস্তা একেবাৰে সহজ হৈ গ'ল। অৰ্থাৎ সেই দেশবোৰৰ পৰা অহা মানুহবোৰে এতিয়া অতি সহজে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব। এই আইনখনৰ মতে 2014 চনৰ 31 ডিচেম্বৰৰ আগত অহা যিসকল নন মুছলিম মানুহ ভাৰতবৰ্ষত আহিছিল, তেওঁলোকে চৰকাৰী পৰ্টেলত গৈ ভাৰতীয় নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিব। পৰ্টেলত গৈ মাত্ৰ এইখিনি ক'লেই হ'ল যে তেওঁলোক কেতিয়া ভাৰতলৈ আহিছিল। যেতিয়া 2019 চনত এই কাহ আইনখন পাছ হৈছিলে, তেতিয়া সমগ্ৰ দেশজুৰি আন্দোলন দেখিবলৈ পোৱা গৈছিল। বহুতে ইয়াক এণ্টি মুছলিম বুলি কৈও আন্দোলনত জঁপিয়াই পৰিছিল। 100তকৈও অধিক মানুহৰ সেই আন্দোলনত মৃত্যু হৈছিল। কিন্তু ইমানবোৰ আন্দোলন হোৱাৰ পিছতো এতিয়া কাহ বলবৎ হৈ গ'ল। হয়, আমাৰ অসমত ইয়াৰ প্ৰভাৱ অকণমান বেলেগকৈ পৰিব পাৰে, তাৰ বিষয়ে আমি ক'বলৈ নাযাওঁ, কাৰণ এইটো বহুত চেঞ্চিটিভ টপিক হৈ যাব, কণ্ট্ৰভাৰ্চিয়েল টপিক হৈ যাব এইটো। ভাৰত চৰকাৰে মানৱতাৰ খাতিৰতহে এই আইনখন আনিছে বুলি কোৱা হৈছে, কাৰণ এই আইনখনৰ দ্বাৰা সেইসকল লোকেও ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব যিসকল নন মুছলিম লোকৰ ওপৰত পাকিস্তান, বাংলাদেশৰ নিচিনা ঠাইত ধৰ্মীয় নিৰ্যাতন চলোৱা হয়। কাৰণ সেইসকল মানুহতো এসময়ত ভাৰতবৰ্ষৰে নিবাসী আছিল। সেইবাবে ভাৰতবৰ্ষই এতিয়া কাৰ জৰিয়তে সেই মানুহসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ সুবিধা কৰি দিছে। তো আশা কৰিছোঁ আপোনালোকৰ সকলোবোৰ কনফিউজন এতিয়া দূৰ হ'ল। গতিকে কাক লৈ ইমানবোৰ আন্দোলন কিয় হৈ আছে তাৰ বিষয়ে আমি ক'বলৈ নাযাওঁ, কাৰণ দন কাজিয়া, খাই হুলস্থুল, আন্দোলন এইবোৰৰ পৰা আমি অকণমান দূৰতে থাকিম। তো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে গুড বাই।